Hey guys, this is Babu Stein and welcome back to my another vlog. To আজিৰ ব্লগত কোনো ধৰণৰ ট্ৰেভেলিং তেনেকুৱা ভিডিঅ' নহয়। তো আজি আপোনালোকক দেখুৱাম মই এটা নিউ মোবাইল কিনিলোঁ। তো কি মোবাইল সেইটো চাবলৈ এটা আনবক্সিং কৰিলোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাওক। তো আপোনালোকৰ বাবে আজিৰ এইটো আনবক্সিং POCO M2 Pro আনবক্সিং কৰিম। তো এইটো খাপটো খোলাই নাই, তো এতিয়া খুলিম, আপোনালোকে চাই থাকক। তো আকৌ এবাৰ আৰম্ভ কৰোঁ কাটিবলৈ ছিঙিবলৈ। এনেকুৱাকৈ আহিছে ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্টৰ পেকেটটো প্ৰথমতে খুলি দিওঁ, ফালি ছিঙি তো খুলি দি আছোঁ, ৰ'ব আপোনালোকে। তো ফালি ছিঙি খুলি দিয়াৰ পিছত আপোনালোকে এটা বক্স ওলাই অহা দেখিবলৈ পাব। এই বক্সটো ডিজাইনটো ভালে, আৰু এইটো মই কিনিছোঁ 6GB 64GB ষ্ট'ৰেজ। আৰু আপোনালোকে বক্স কণ্টেণ্ট কি আছে আপোনালোকক দেখুৱাই আছোঁ। তো বক্সটো খুলি দিওঁ লাহেকৈ। খুলি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ। তো এইটো উলিয়াই আনিলোঁ প্ৰথমতে। উলিয়াই অনাৰ পিছত ইয়াৰ ভিতৰত আপোনালোকে কি থাকে গম পায়। এইটোৰ ভিতৰত আছে এটা কভাৰ আৰু চিম ইজেক্ট টুল। তো কভাৰটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তো ইয়াৰ ভিতৰত যিটো কভাৰ থাকে মজা ধুনীয়া হয়, চফ্ট কভাৰ হয় একদম। তো ভাল আৰু তাৰপিছত মোবাইলটো থাকে এনেকৈ। মোবাইলটো উলিয়াই দিছোঁ, এইটো হ'ল মোবাইল। এইটো আপোনালোকক পিছত দেখুৱাই আছোঁ অলপমান, এইটো এতিয়া থাকক। আৰু বক্সটোৰ ভিতৰত আছে এটা চাৰ্জাৰ, MI চাৰ্জাৰ হয়। MI 33 ৱাটৰ ফাষ্ট চাৰ্জাৰ হয়। তো চাৰ্জিং কোৱালিটি কিন্তু বহুত মজা। আৰু আপোনালোকে ভিতৰত এখন পাব C টাইপ কেবল, ডাটা কেবল, আৰু বক্সটোৰ ভিতৰত তাৰপিছত একোৱেই নাথাকে। তো এয়াই হ'ল বক্স কণ্টেণ্ট। তো আপোনালোকক দেখুৱালোঁ। এতিয়া আহোঁ মেইন মোবাইলটো লৈ। তো এইটোৱে হ'ল মেইন মোবাইল POCO M2 Pro। তো ডিজাইনটো বহুত ধুনীয়া লাগিছে মোৰ মতে, দিয়ক। তো আপোনালোকৰো ভাল লাগিব আশাবাদী। তো আৰু ইয়াৰ ডিছপ্লে চাইজ হৈছে 6.67 ইঞ্চিছ ডিছপ্লে। তো ছাইড ফিংগাৰপ্ৰিণ্ট সেন্সৰ আছে। তো এইপিনে C টাইপ কেবল, C টাইপ পিন আছে। তো ফাষ্ট চাৰ্জিং বহুত, আৰু এইপিনে চিম ভৰাব পাৰি। আৰু ডিছপ্লে চাইজটো আপোনালোকক কৈছোঁৱে 6.6 ইঞ্চিছ, বহুত ডাঙৰ ডিছপ্লে হয়। এতিয়া মোবাইলটো অন কৰি দিছোঁ, আপোনালোকে চাওক। POCO ডিজাইন বাই এণ্ড্ৰইড। আৰু আপোনালোকক চাৰ্জত লগাই দেখুৱাইছোঁ, একদম ফাষ্ট চাৰ্জিং হয়। আপোনালোকে এইটো চাৰ্জ হৈ আছে কিমান ফাষ্ট আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তো চাৰ্জিং কোৱালিটি বহুত মজা। আৰু এতিয়া চাওক কেমেৰা ফিচাৰ্ছ কোৱালিটি। গাইজ ইয়াৰ ৰিয়াৰ কোৱাড কেমেৰাটো হ'ল 48 মেগাপিক্সেলৰ, আৰু লগতে 8 মেগাপিক্সেল 8 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগুল। তো আৰু সন্মুখৰ ফ্ৰণ্টৰ কেমেৰাটো হৈছে 16 মেগাপিক্সেল। তো একদম ভাল, যিখিনি কোৱালিটি পাইছোঁ একদম দিলছে কৈছোঁ, ধুনীয়া। তো গাইজ এতিয়া চেল্ফি কেমেৰা হৈ আছে। তো আপোনালোকক দেখুৱাই আছোঁ যিখিনি কেমেৰা কোৱালিটি দিয়া আছে, একদম ভিডিঅ' কোৱালিটি মোৰ মতে পাৰফেক্ট একদম। এতিয়া ৰেকৰ্ডিং হৈ আছে 1080p 60 fps-ত। তো আল্ট্ৰা ৱাইড এংগল লেন্সত আৰু পূৰা হাইপাৰ স্মুথত ভিডিঅ'বিলাক ৰেকৰ্ডিং হয়। তো একদম গোপ্ৰৰ দৰে লাগে, বহুত ভাল লাগিছে এইটো। আৰু এতিয়া ৰেকৰ্ডিং কৰি আছোঁ 4K 30 fps-ত। তো 4K 30 fps-ত ভিডিঅ' হয়, ৰেকৰ্ডিং হয়, কিন্তু 60 fps-ত নহয়। আৰু যিখিনি দিয়া আছে একদম পাৰফেক্ট। তো গাইজ এতিয়া বাকী থাকিল বেটাৰী কোৱালিটি, আপোনালোকক কোৱাই নাই। তো ইয়াৰ বেটাৰী হৈছে 5000 mAh বেটাৰী। আৰু আপোনালোকে যদি ভাবে যে এইটো মোবাইল গেম খেলিবলৈ পাৰফেক্ট হ'ব নে নহ'ব, তো আপোনালোকক কৈ দিছোঁ ইয়াৰ গেমিং প্ৰচেছৰ। তো ইয়াৰ প্ৰচেছৰ হৈছে Qualcomm Snapdragon 720G, মানে গেমিং প্ৰচেছৰ, বহুত ফাষ্ট, মানে একদম ফালি দিয়া। POCO মোবাইলটো MIৰে হয়। তো একদম পপুলাৰ, আপোনালোকে জানেই। তো এইটো মানি ভেলুৰ কাৰণে POCO মোবাইলটো পাৰফেক্ট। তো আপোনালোকে যদি কম দামীৰ ভিতৰত কিনিব বিচাৰে 12-13 হাজাৰৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে এইটো কিনি ল'ব পাৰে। এইটো মোৰ পাৰ্চনেল অপিনিয়ন। তো আপোনালোকক দিলোঁ। তো ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে বা ভিডিঅ'টো ভাল পালে এটা লাইক কৰক, আৰু লগতে কমেণ্ট কৰি জনাই দিয়ক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মই ব্লগ বনাওঁ, আনবক্সিং মাজে মাজে দিওঁ, আৰু মই যি কিনো সেইবিলাক দিবলৈ চেষ্টা কৰোঁ। তো মোৰ ব্লগবিলাক চাবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়াই। তো নেক্সট ব্লগ আহি আছে অতি সোনকালে, আপোনালোকক অতি সোনকালে লগ পাম। বাই বাই।